হাই হেল্ল' নমস্কাৰ বন্ধুসকল, কি খবৰ? ভালে আছে? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু ভগৱানৰ কৃপাত ময়ো ভালে আছোঁ। আজি ভাল যদিও মোৰ বেয়া দিন। কিয় বেয়া দিন? আমাৰ ঘৰত প্ৰথম বানপানী। এয়া আমাৰ প্ৰথম বাৰিষাৰ বানপানী। আমাৰ এই চোতালত কোনোদিনেই আজিলৈকে বানপানী সোমোৱা নাছিলে। এয়া খুব বৰষুণ দিলে, ৰাতি 12টামান বজাৰ পৰা খুব বৰষুণ। সেই গতিকে আজি বানপানী। এয়া আমাৰ ঘৰলৈ পানী সোমাইছে। আমাৰ চোতালত পানীয়ে পানী, ইমানেই পানী, ক'ব নোৱাৰা পানী। গুদাম ঘৰ, গাড়ী ঘৰ সকলোতে পানী আপোনাৰ। এয়া গাড়ীখন এখন ডুবু হৈ আছে। হয়তো ডুবিব পাৰে, স্কুটি সকলো ডুবি গৈছে। বানপানী। এয়া গুদাম ঘৰত ধানৰ অৱস্থা কি হৈছে চাওক। এয়া পানী আন্ধাৰত আপোনালোকে হয়তো দেখা পোৱা নাই। পানী সকলোতে পানী বৈ আহিছে পানী। এনেকৈ চেঁচা নদী বান্ধ, এয়া চেঁচা নদীত বান্ধৰ পানী আহিছে। আচলতে বান্ধটো দিয়া হৈছিলেতো আজিৰ 2 বছৰমান আগত দিলে। আজিলৈকে চৰকাৰৰ কোনো ধৰণৰ গুৰুত্ব দিছে যদিও চেঁচা নদী বলীয়া বানৰ পৰা কোনো ধৰণৰ কাম হোৱা নাই। এয়া এনেকৈ ৰাস্তাইদি পানী বাগিছে চাওক। এই ৰাস্তাত পানীৰে ভৰি পৰিছে। এয়া মানুহে চবেই ঘৰৰ পৰা ওলাই আহিছে। অৱস্থা বেয়া, ৰাস্তাই মানুহ দেখিছেনে? এয়া দোকান ঘৰত পানী। আলু দালি প্ৰায় ভিজি গ'ল। আমি সাৰ পোৱা নাছিলোঁ, শুই আছিলোঁ। পানী যে সোমাই গ'ল ইমান, বহুত লছ। এয়া চাওক বানপানী। এয়া অতি দুখ লগা যিটো জেগাত আজিলৈকে বানপানী সোমাই পোৱা নাছিল, এই এৰিয়াত এনেধৰণৰ বানপানী। চাওক কেনেকৈ নদী বৈ আছে, কেনেকৈ সোঁত বৈ আছে দেখিছেনে? এয়া কেনেকৈ পানী বৈ আছে দেখিছেনে? জীয়ৰ চকুত কি ভয় লগা দৃশ্য চাওক। এয়া মানুহৰ অৱস্থা বেয়া হৈ গৈছে। এয়া চেঁচা নদী বলীয়া মানে সকলো টচ নচ কৰিছে। ৰাস্তা চিকু পৰিব, হয়তো আবেলি ৰাস্তা ছিগি যাব চাগে। এয়া পানী, সকলোতে পানী জলমগ্ন। এইজনী ভণ্টিয়ে টিউশ্যন ক্লাছৰ পৰা আহিছে, পানীত চাইকেল চলাই গৈ আছে। পানী সকলোতে পানী। পুখুৰী সকলো ডুবি গৈছে। ইয়াত যথেষ্ট পৰিমাণৰ মাছ আছিলে, সকলো মাছ চব ওলাই গুচি গ'ল। এয়া এইটো এটা পুখুৰী আৰু এইটো এটা পুখুৰী। এয়া সকলো ৰাইজ বলীয়া বানৰ পৰা ওলাই আহিছে। পানী পূৰা বাঢ়িছেনে? হা, পানীয়ে শেষ কৰি দিবনে ৰাইজক? আপোনাৰ পুখুৰী ডুবিল নাই? কিমানমান টকাৰ মাছ গ'ল আপোনাৰ? 50-60 হাজাৰ টকা ন? এয়া চাওক, ৰাস্তা চিকু হয়তো ৰাস্তা চাগে ছিগিব অলপ পাছত। ডুবি আছে, পুখুৰী ডুবি আছে সম্পূৰ্ণৰূপে। পুখুৰীবিলাক চব ডুবি আছে। পুখুৰী পানী কি একোৱে ধৰিব পৰা নাই। ৰাইজ, আমি অকল নামনি অসমৰ ফালে পানী হৈছে বুলি ভাবিছিলোঁ, কিন্তু আমাৰ উজনি ফালেও পানী। এয়া সেই ৰাস্তা চিকু। এয়া মানুহৰ দুৰ্গতি অৱস্থা। এয়া আপোনালোকৰ এইফালে পানী কেনেকুৱা হৈছে? পানী বহুত হৈছে ন? ৰাস্তা আপোনাৰ মুখত চিকু হৈছে নেকি? ছিগিছে ন? সঁচা দেই, একদম আচৰিত কথা। এইবাৰ হাইষ্ট পানী আহিছে। এয়া মোৰ মাহীয়ে হয়, তেওঁ এয়া হয়তো ঘৰ উটুৱাই লৈ যাব সেই ৰাস্তা ছিগিব হ'লে। এইবাৰ ৰাস্তাটো ছিগাটো খাটাং, সেইটোৰ পৰা ধাৰণা কৰিব পৰা গৈছে। অলপ এয়া মেৰামতি কৰা হৈছিলে, কিন্তু মেৰামতি ইয়াত কাম নাহে। মানুহৰ ঘৰলৈ যোৱা দলং, সেয়া পানী। এইবিলাক গোটেই পুখুৰী আপুনি চাওক, পানীৰে জলমগ্ন। গোটেই জলমগ্ন। এয়া বাহনীয়ে গোটেই পুখুৰী, এইবিলাক পানী, কেউপিনে পানী, সম্পূৰ্ণ পানীৰে বিধ্বস্ত। এয়া চেঁচা নদী বলীয়া বানৰ কোবত এয়া মেৰামতি কৰা সেই ৰাস্তাও ভাঙি চিঙি সম্পূৰ্ণ তছনছ কৰিছে। এয়া হাল বাবলৈ যোৱা ট্ৰেক্টৰ ঘূৰি আহিছে, যিহেতুকে পথাৰত পূৰা পানী, সেইটোকে ঘূৰি আহিছে। এয়া ট্ৰেক্টৰৰ মাজেৰে পানী। এয়া পানী, সম্পূৰ্ণ পানী। চাওক কেনেকৈ পানী হৈছে। এয়া মানুহৰ ঘৰ ডুবু অৱস্থা।
ৰাস্তা এইটো খহি যাবলৈ আছে দেই, ৰাস্তা খহি যাবলৈ আছে। মোৰ নিজৰে ভয় লাগি আছে ইয়াত গৈ থাকিবলৈ, এনেকুৱা পানীৰ অৱস্থা। এয়া এয়া ৰাইজৰ দুখ দুৰ্গতিৰ অৱস্থা। এয়া চাওক, এয়া গাহৰি অৱস্থা, এয়া পানীতে পৰি আছে। এয়া হাঁহ কুকুৰা মুৰ্গী সকলোখিনি, এয়া গৰু অৱস্থা কি হৈছে চাওক, এৰাল দিবলৈ জেগা নাই। পানীয়ে পানী, পানীয়ে ভৰা এইখন উজনি অসম। সকলোতে পানী পানী পানী। এয়া চাওক, সাগৰ মহাসদৃশ পানী আছে। আৰু এটা ৰাস্তা, এই ৰাস্তাটো চাওক আপোনালোকে কেনেকুৱা বিধ্বংসী ৰূপতে এই চেঁচা নদী বলিয়া মানে এয়া কেনেকৈ পানী আহিছে চাওক আপোনালোকে। অতি ভয় লগা দৃশ্য, অতি ভয়ানক। যিটো পানী আহিছে ইয়াত প্ৰায় মানুহৰ খেতি পথাৰ ধুনীয়াকৈ ৰোৱা হৈছিলে, সকলো ৰোৱা তছনছ কৰি শেষ কৰি পেলালে। এইটো আপোনাৰ চাওক, এই বলিয়া বানৰ কোবত এই ৰাস্তাৰ কোনো চিন চকৰ নোহোৱা হৈ যাব। ৰাস্তা আৰু খুব বেছি আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰত সকলো শেষ হৈ যাব। আপোনালোকক তাৰ পাছত মই ভিডিঅ' কৰি দেখুৱাম এই ৰাস্তাৰ অৱস্থা কি হৈছিল, কি হ'ব পাছৰ পৰ্যায়লৈ। এয়া পানী চাওক, কিমান ফুটত পানী আহিছে চাওক। এই ফুটটো খুব মাটি বেছিকৈ খানে। ৰাস্তাই ৰাস্তাই মানুহ, যিহেতুকে ঘৰৰ ভিতৰত সোমাবলৈ জেগা নাইকিয়া হৈ গৈছে, পানীৰ উপচি পৰিছে। সেইকাৰণে সকলোৱে ৰাস্তালৈকে ওলাই আহিছে পানী চাবলৈ। কিছুমান হয়তো পানীত থাকিব নোৱাৰে, ওলাই আহিছে। সেয়া মানুহৰ বাৰীৰ অৱস্থা চাওক, পানীয়ে পানী পানী পানী। এয়া গাহৰি ওখ জেগালৈ লৈ আনিছে, এয়া অৱস্থা, বাৰিষাৰ অৱস্থা। চাওক বন্ধুসকল, মোৰ পুখুৰী সকলো ডুবি শেষ, সম্পূৰ্ণৰূপে ডুবিছে পুখুৰী। ইয়াত চাগে মাছ থকাৰ কোনো আশা নাই। এইকাৰণে এটা চিঙু অৱস্থা কৰিছে। ইয়াত পানী বাগৰি আছে, নদীৰ পৰা পানী বাগৰি আছে। চাওক, অকণমান মেৰামতি কৰি দিছোঁ, জেং জোঁতৰ লগাই দিছোঁ। এয়া চাওক, গোটেই সকলো পানী। পুখুৰী প্ৰায় এইটো 2 বিঘামানৰ ওপৰত পুখুৰী আছে। ইয়াত প্ৰায় যথেষ্টখিনি মাছ আছিলে, সকলো মাছ এতিয়া ওলাই যাব। ওলাই গ'ল, অলৰেডি ওলাই গৈছে ন, ওলাই গ'ল। এয়া চাওক, সকলোখিনিয়ে পানী পানী পানী, পানীয়ে পানী। এক ভয়ানক পৰিস্থিতি, এক ভয়ানক পৰিস্থিতি খুটাবুক এৰিয়া। এয়া সকলো মাছ ওলাই গৈছে, ঘৰ বাৰী তল গৈছে। সকলো গাহৰি কুকুৰা থকাৰ জেগাৰ অৱস্থা নাই, গৰু ম'হৰ অৱস্থা নাই। গৰু ম'হ উঠাই লৈ গৈছে। এয়া সকলো পানী চাওক, পানীয়ে পানী। এক জলদংশী পৰিৱেশ চাওক, এইফালে চাওক, এক জলদংশী পৰিৱেশ। কেৱল পানী পানী পানী, সকলো পানীয়ে পানী। ভয়ানকভাৱে পানী বাঢ়ি আহি আছে, বৰ দুখ লগা চাওক। এয়া মানুহ ৰাস্তাই ৰাস্তাই মানুহ, পানী পানী পানীয়ে ভৰি পৰিছে গোটেই অঞ্চল। অতি ভয় লগা দৃশ্য। এয়া কঠীয়া চঠীয়া সকলোখিনি উঠাই লৈ গৈছে। এয়া উদয়, পানী কি হ'ব, ভাল হ'বনে? পানী অৱস্থা কি হ'ব? একো শুনা নাই ন? নাই, একো শুনি পোৱা নাই। এয়া পানীৰ উপচি পৰিছে সকলোখিনি। এয়া অতি ভয় লগা পৰিৱেশ। এইফালে পানী কেনেকুৱা হৈছে? পুৰা পানী ন? এয়া পানী। আপোনালোকৰ ফালে পানী কেনেকুৱা হৈছে? গোটেই চফা ন? পানী শেষ? মাছ চাছ বহুত আছিলে ন চাগে? হয় হয় হয়, উপায় নাই। এয়া পানী, সাগৰ সদৃশ পানী। পানী, অতি ভয়ানক পানী, কি দৃশ্য। ইয়াৰ দুৰ্যোগ বুলি ক'ব লাগিবনে, নে কি বুলি ক'ব লাগিব বাৰু আমি? নে কৃত্ৰিম বানপানী? ইয়াতো কৃত্ৰিম বানপানী কেতিয়াও হ'ব নোৱাৰে, যিহেতুকে দুৰ্যোগ বুলিয়ে ক'ব লাগিব। বৰষুণৰ খুব কোবাল, বৰষুণৰ ফলতে এয়া বৰষুণৰ ফলতে এয়া বানপানী। এয়া চাওক, কিমান ভয়ানকভাৱে পানী আহিছে।
ইমান ভয়ানক পানী দেখিছিলোঁ। এয়া মোৰ SBI CSPটো খান্দিবলৈ গৈছে। এইটো এটা মোৰ SBI CSP আছিলে। এই CSPটো চাওক পানীয়ে খান্দি কেনেকুৱা দুই চাইডে কি কৰিলে চাওক। থাকিবলৈ ব্যৱস্থা নাই। অতি দুখ লগা হৃদয় বিদাৰক। ইয়াক সহায় লৈ যাব লৈছিলে। এয়া চাওক একদম সহায় দুই চাইডে সহায় অলৰেডি তলত ধুন্দা কৰিলে। এতিয়া গছৰ পাত চাত দি পিনি যেনে তেনে এনেকৈ বচাই আছোঁ। চাওক কেনেকৈ আগফালে প্ৰটেকশ্যন দিছে চাওক। কেনেকৈ প্ৰটেকশ্যন দিছে চাওক। কিমান এক ভয় লগা দৃশ্য চাওক। যিটো জেগাত পানী নহয় সেই জেগাত এতিয়া পানী কেনেকুৱা হৈ পিনি ৰাস্তা সহায় লৈ গৈছে চাওক। নদী বৈ আছে, ৰাস্তাত নদী, সাগৰ সদৃশ পৰিৱেশ চাওক। মানুহৰ থাকিবলৈ ব্যৱস্থা নাইকিয়া হৈছে। এইটো এটা গ্ৰাহক সেৱা কেন্দ্ৰ আছিলে। এয়া বেনাৰ কেনেকুৱা অৱস্থা কৰিলে চাওক। বেনাৰ দুই ভাগে সহায় নি এই অৱস্থা। অতি দুখ লগা, অতি ভয় লগা, অতি ভয়ংকৰ। যেনেকৈ পানী আহিছে গৰু ছাগলী থাকিবলৈ জেগা নাইকিয়া হৈ গৈছে। এতিয়া চাওক এতিয়া পানী কেনেকৈ দোকান ঘৰবিলাকলৈ সোমাই আছে। এয়া ঘৰলৈ কেনেকৈ পানী গৈ আছে চাওক। এয়া চাওক এয়া আঁতৰত মানুহে পুখুৰীৰ পৰা মাছ ওলাই যোৱাৰ কাৰণে মাছ ধৰি আছে চাওক। এয়া মাছ মৰাৰ দৃশ্য। এই পুখুৰীত বছৰত অন্ততঃ 3 লাখ মান টকাৰ মাছ বিকিছিলে। এই মাছ এতিয়া সকলোখিনি সৰ্বশান্ত শেষ। এয়া চাওক এয়া পানী কেনেকৈ সোমাই আহিছে চাওক। এয়া এয়া অতি ভয় লগা। পানী কি ভয়ংকৰভাৱে পানী ইয়াত দেখিছেনে? এনেকৈ পানী ৰাস্তাত সহায় আছে চাওক। অতি ভয় লগা। তথাপিও মানুহখিনি ৰাস্তালৈ ওলাই আহিছে সকলো। এয়া জাল বাই আছে পানী। এয়া এখন হাইস্কুল এয়া ডুবি গৈছে পানী। এক ভয়ানক দৃশ্যৰ পানী চাওক। এয়া মানুহ ঘৰ সকলো বস্তু ডুবি গৈছে। পানীয়ে পানী, ৰাস্তাত পানী। হ'ব দেই। এয়া কলগছৰ ভূৰৰ প্ৰস্তুতি চলি আছে। যিহেতুকে পানী বাঢ়িছে সেইটো কাৰণে কলগছৰ ভূৰৰ প্ৰস্তুতি চলি আছে। আপোনাৰ তাত পানী নাই ন? পানী সোমাই গৈছে ন? হয় নেকি? হয় হয়। অঁ